এইফালে আমাৰ এইখিনি গোটেইফালে আছে, এইখিনি আমাৰেই। এই মাজৰখিনি ধানে নাই ইফালে। আমি বৰ্তমান ধান কাটি আছোঁ, এইবিলাক কাটি এইবিলাক গুণ্টিয়া কাটি আছে, ইফালেদি ফাজাৰে কাটি আছে, আলিদি মাজাৰে কাটি আছে। এই আগত কামলা আছে, মোটামুটি 1 বিঘামান গালি দি আছে ধান কাটবা ভিডিঅ' কৰাৰ কাৰণে। ইফালে দি বহুত কাটবা আছে, উপায়টো নাই, ৰুইছোঁ ধান কাটবা নাই। মিছা কথা কৈছি, মিছা কথা। ধান কাটি আছিলোঁ, ভাগৰ লাগিল, চাহ খাব আহিলোঁ ইফালে। এই আগত এই বহুত দূৰত এইখিনি অফিচি ঘূৰা ধান মজা হৈছিল, ধানখিনি ভাল হৈছে। আমাৰখিনি ইমান ঠিক নহয়। এটা প্লাছ পইণ্ট, বতৰটো এই মেঘ আহিছে, ৰ'দ নাই এতিয়া। ধান কাটবা ভাল হৈছে, মজা হৈ আছে। এইফালে ধান এইখিনি, এইফালে কবি আছিলে, গাজৰ আছিল, সেই খালি ধান। এইফালে এইবিলাক ধান নাই। মজা হৈছে ধান কটাৰ কাৰণে বতৰটো, কিন্তু অলপ ভয় লাগি আছে। এইফালে কাটা হৈছিল ধান কিছুমান, এই চেণ্ডেলটো আহিলোঁ যাব না বহুত আলি আলি ৰৈ আছে। এইফালে পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ফাদাৰৰ মাজাৰে কাটি আছে আগত। এইফালে চিষ্টাৰ আছে, ভাত বনাই। মই আহিলোঁ গৰুকেইটা পানী খুৱাই থৈ ভাত নাপাম বুলি আহিছোঁ। এইফালে পাখৰা চিখৰা হৈছে, মানে বেয়া হোৱা নাই এইখিনি হৈছে পাখৰা পাইছে এনেকুৱা কমেণ্ট কৰি ক'বচোন জানে যে। মাজে মাজে 2000 চাউৰা হৈছে, গোটেই বিঘাত কিনা হৈছে। ইফালে ইফালেখিনি নাই, এইফালে আছে নেকি? মটৰটো যদি পানী পাব লগা হয় চেচ, সেই কাঠ ধান বহুত নষ্ট হৈ যাব। এই ডাঙৰি গানবা আছে, কুহাবা আছে। ইফালে এইখিনি গোটেইখিনি কাটা হ'ল, এইফালে বান্ধি কাটি আছে। আমি বোলে বান্ধবা লাগে, বান্ধবা যাই আছোঁ। ধানখিনি কাটা হ'ল, ইফালে আছে কাটা বহুত আছে। কাটি কিনে এইফালে বান্ধা আছে, আগতে কাটাখিনি ধানখিনি কাটা হ'ল। আহিলোঁ পাম আমাৰ গৰু মানুহ দেই, প্ৰব্লেম হ'ল এটা বতৰটো থাকছি আৰু ৰ'দ দিয়ে ঠিক নাই। ৰাতি ফাইনেলি ধান কটা হ'ল, হোৱা নাই আচলতে, এই বেলা পৰছে, বেলা ডুবুং ডুবুং অৱস্থা। গতিকে এতিয়া ঘৰত যাম, ঘৰত যাব লৈছে। এটা আবেলি পৰিৱেশটো বহুত ভাল লাগে, কিন্তু এইফালে ধাননি পথাৰ, গাড়ী লৈ আহিছিলোঁ, যাব লৈছোঁ।